কবিতাৰ শিৰোনাম ভগ্ন হৃদয়ৰ নীলাম। কবি হেমন্ত দাস, কণ্ঠ ৰঞ্জনা পাঠক। এখন চুক্তি প্ৰেমৰ, চুক্তি এখন কৰি ভগ্ন হৃদয় সংস্থাপনৰ স্বাক্ষৰ কৰিব মোৰ প্ৰেতাত্মাই। বিষয়বস্তু হ'ব প্ৰেম, ভালপোৱা। চুক্তিমতে হৃদয়খন নীলাম কৰিম শতাংশ হিচাপত। 15+25+50 উচ্চতম দাকোটা লাভ কৰিব প্ৰথম খণ্ড। নীলামৰো থাকিব নিয়ম, সকলোৱে নোৱাৰিব যোগ দিব। চলাহী কথা কোৱাৰ থাকিব লাগিব যোগ্যতা, পাৰিব লাগিব মন ফুলাবলৈ। মিছা কথাৰ থাকিব লাগিব অট্টালিকা। হৃদয়খনো হ'ব লাগিব ভগ্ন, মানে টুকুৰা টুকুৰ। সমপৰ্যায়ৰ সময় আৰু স্থান নীলামৰ 108 মিনিট আগতে অৱগত কৰা হ'ব। আহিবা দেই নীলামৰ দিনা, যদিও নকৰা অংশগ্ৰহণ নীলামত, দৰ্শক হৈ থাকিবা। এখন চুক্তি হ'ব প্ৰেমৰ, এখন চুক্তি হ'ব প্ৰেমৰ।